পৰা আমি ৰেলী কৰা প্ৰত্যেক MSC ডিস্ট্ৰিক্ট কাউন্সিলৰ সমষ্টি প্ৰত্যেক সমষ্টিতে আমি ৰেলী কৰা হ'ব আজি আৰম্ভ কৰিম সৰু হলেও ডাঙৰ হলেও আমাৰ ৰেলী কৰাটো আমি অটোনমাস ষ্টেট পাবই লাগিব কাৰণ আমাৰ বংগসেনা সকলকটো সেমি ষ্টেট দিয়া হৈছে কাছাৰত বৰাক ভেলী সেমি সেক্ৰেটাৰিয়েট বনোৱা হৈছে সেমি সেক্ৰেটাৰিয়েট বনোৱা মানে সেমি ষ্টেট দিয়া হৈছে তেওঁলোকক আমাক কিয় সেমি ষ্টেট নহয় অটোনমাস ষ্টেট যিটো কনষ্টিটিউচনত লিখা আছে সেইটো নিদিলে কিন্তু সেমি ষ্টেট দিবলৈতো কতো কনষ্টিটিউচনত কতো লিখা নাই কিন্তু আমাৰ আসাম চৰকাৰে সেমি ষ্টেট বিআইনী হিচাপে সেমি ষ্টেট দিলে তেওঁলোকক দিয়া আমাৰ আপত্তি নাই কিন্তু তেওঁলোকক দিছে আমাক যিটো 244A আৰ্টিকলত লিখা আছে অটোনমাস ষ্টেট কাৰ্বি আংলং আৰু ডিমা চাও সকলক দিবলৈ সেইটো আমাক দিব লাগে সোনকালে বুলি আমি দাবী জনাইছো আমাক পাৰ্চিয়েলিটি বংগসেনা আৰু আমাৰ ট্ৰাইবেল সকলৰ মাজত পাৰ্চিয়েলিটি বিভাজন কৰিব নালাগে বেলেগ বেলেগ চকুৰে আমাক চাব নালাগে সেইটো বুলি আমি চৰকাৰক অনুৰোধ জনাইছো আৰু আজি আমি কৈছো 6 শিডিউল paragraph 2 sub paragraph 7 মতে যেটো আইনত লিখা আছে সেইটো মতে ডিস্ট্ৰিক্ট কাউন্সিল ইলেকশন পাতিবলৈ ল বনাব লাগে হাই কোৰ্ট অৰ্ডাৰ পাস কৰা হৈছে 5 বছৰ হৈ গল এতিয়া কাৰ্বি আংলং অটোনমাস কাউন্সিলে এই লটো বনা নাই এইটো সোনকালে বনাব লাগে বুলি আমি দাবী জনাইছো আৰু দাবী জনাইছো ভোটাৰ লিষ্টত যিবিলাক বিআইনী হৈ নাম লগাইছে নন ট্ৰাইবেল বিলাকে সব নন ট্ৰাইবেল নহয় সকলো নন ট্ৰাইবেল নহয় কিছুমান বহুত নন ট্ৰাইবেল তাত নাম হুমাইছে সেইবিলাক নন ট্ৰাইবেল টু কাটিব লাগে এইটো কাউন্সিল ভোটাৰ লিষ্ট পৰা MLA আৰু MP সকলৰ পৰা নহয় MLA MP ভোটাৰ লিষ্টৰ পৰা নহয় এইটো কাউন্সিল ভোটাৰ লিষ্টৰ পৰা এইটো আইন মতে paragraph 20 মতে তেওঁলোকৰ নাম কাটিব লাগে আৰু paragraph 20 paragraph 3 মতে নন ট্ৰাইবেল সকলক যিবিলাক ইলিগেলি বিআইনী হিচাপে ইয়াত থাকিছে আহিছে তেওঁলোকৰ নামটো পটাটো কেনসেল কৰিব লাগে বুলি আমি ডিমান্ড কৰিছো আৰু আমি এই ৰেলীটো কৰিছো আমাৰ যিমান ট্ৰাইবেল মানুহ আছে কাৰ্বি ডিমাসা কুকি ৰেংমা তিৱা ডিমা বড়ো আৰু শ্যাম আৰু খাসী আৰু গাৰো যিমান আমাৰ ট্ৰাইব আছে কাৰ্বি আংলং আৰু ডিমা হাছাও আমি সকলোৱে একতা হৈ থাকিব লাগে বুলি আমি ডিমান্ড কৰিছো আৰু অনুৰোধ জনাইছো সবকে আৰু আমাৰ কনষ্টিটিউচন মতে আমাৰ গাঁওবুঢ়া সকলক শক্তি দিব লাগে যেটো কনষ্টিটিউচনত 6 শিডিউলত লিখিছে paragraph 3 মতে তাত লিখা আছে গাঁওবুঢ়া সকলক পাৱাৰ দিব লাগে আমাৰ ৰজা আমাৰ লিণ্ডকো হাবে সকলক যেটো paragraph 3 লিখা আছে সেইটো মতে পাৱাৰ দিব লাগে শক্তি দিব লাগে আৰু শেৰৱান কেপ আৰু যাদিকে কি কয় কিবা আছে সালায়াৰো আৰু মুক্তম চৌহুবান আৰু দৰবাৰ স্নং তুলসং বাইসা এই গোটেইখিনি শক্তিশালী কৰিব লাগে আৰু ৰিকগনাইজ কৰিব লাগে গভৰ্ণমেণ্টে আৰু তেওঁলোকলৈকে গভৰ্ণমেণ্ট ফাণ্ডটো পঠিয়াব লাগে এইটো আইনত লিখা আছে গভৰ্ণমেণ্ট ইনষ্ট্ৰাকশ্যনো আছে সেইটো কৰিব লাগে বুলি আমি দাবী জনাইছো এইটো আসাম পুলিচ এক্ট 2007 মতে সেকশন 47 আৰু 48 মতে পুলিচ সকলে আমাক মিঠা মাতেৰে শান্তিৰে আমাৰ লগত কথা ৰাইজৰ লগত কথা পাতিব লাগে আৰু ফোর্স ব্যৱহাৰ কৰিব নালাগে বুলি তাত লিখা আছে কিন্তু আজি ফোর্স ব্যৱহাৰ কৰিছে তেওঁলোকে আমাৰ বেনাৰটো ফালি পেলাইছে তেওঁলোকে এইটো ভায়োলেন্স হয় এইটো ফালি পেলোৱাটো ভায়োলেন্স হয় এইটো পুলিচ সকলে কৰিছে আমি কৰা নাই আমি পিসফুলি হে আমি কৰিছো কিন্তু তেওঁলোকে নিজৰ আইনটো
Section 47 আৰু 48 Assam Police Act 2007 তেওঁলোকে ভাঙি পেলাইছে আৰু ইয়াত 144 CRPC অৰ্ডাৰ নাই অৰ্ডাৰ যদি থাকিলেহেঁতেন আমি এইটো ৰেলী বনাব কৰিবলৈ আমি পাৰমিশন বিচাৰিলোহেঁতেন যেটো 144 CRPC অৰ্ডাৰ দিছে সেইটো স্কুলৰ ভিতৰত স্কুলৰ কম্পাউণ্ডৰ ভিতৰত এক্সামিনেশ্যনৰ কাৰণে বাহিৰৰ নহয় এই কাৰণে আমি অৰ্ডাৰটো বিচাৰা নাই আমি ডিসিক ইনফৰমেশন দিলো যে আমি ৰেলী হ'ব বুলি কিন্তু তেওঁলোকে আমাক বিআইনী হিচাপে আমাক প্ৰসেছনটো বাধা দিছে আমি এই ইনফৰমেশন এইটো আমি দিয়া হৈছে এইটো ইনফৰমেশন ডিসিক দিয়া হৈছে কিন্তু তেওঁলোকে এইটো নামানিলে আৰু বিআইনী হিচাপে নামানিলে তেওঁলোকে অৰ্ডাৰ দিব বুলি কি অৰ্ডাৰ কোনটো অৰ্ডাৰ কোনটো সেকশনেৰে অৰ্ডাৰ দিব অৰ্ডাৰো নাই তাত সেকশন নোহাকৈ আইন নোহাকৈ ডিসি আৰু এসপি অৰ্ডাৰ দিব পাৰে পাছ কৰিব পাৰে নেকি এইটো সেকশন থাকিলে ল থাকিলেহে কৰিব পাৰিব কিন্তু তেওঁলোকে ল নথকাই কৈ বা অৰ্ডাৰ পাছ কৰিম বুলি কৈছে সেইটো নহব আমাক কিন্তু বাধা দিছে আমি কাৰ্বি আংলং সেইফালে বৈঠালাংছ হি পাৰে আমাক যাবলৈ নিদিলে সেইটো আমি এইটো বৰ দুখিত কথা সেইটোহে আমি সবকে জনাইছো আৰু কাৰ্বি আংলং সেইটো আগতো কলো যে বংগ সেনাসকলক যদি মিনি সেক্ৰেটাৰিয়েট দিব পাৰে কাছাৰ বৰাক ভেলী মিনি সেক্ৰেটাৰিয়েট মানে কি সেক্ৰেটাৰিয়েট মানে এটা ষ্টেটৰ কাৰণে এটা ৰাজ্যৰ কাৰণে এতিয়া মিনি সেক্ৰেটাৰিয়েট দিছে তাৰ মানে এইটো এটা মিনি ষ্টেট দিয়া হৈছে বংগ সেনাসকলক বৰাক ভেলীত দিব নালাগে বুলি আমি কোৱা নাই দিয়ক তেওঁলোকক কিন্তু আমাৰ কাৰ্বি আংলং ডিমা হাছাও কনস্টিটিউশনত আৰ্টিকল 242A 244A লিখা আছে আমাক অটোনমাস ষ্টেট দিব লাগে বুলি এতিয়াও লাগে কিয় দিয়া নাই কিয় এইটো বেলেগ চকুৰে আমাক চাই আমাক পাৰ্সিয়ালিটি কিয় দেখুৱাইছে সেইটো আমি অপোজ কৰিছো আমি ডিমান্ড কৰিছো এনেকা আমাক পাৰ্সিয়ালিটি বেয়া চকুৰে আমাক চাব নালাগে চৰকাৰে